সকলোকে এই ভিডিঅ'টোত স্বাগত জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড আপোনালোকে ঘৰতে বহি কেনেকৈ লিংক কৰিব পাৰিব বা আধাৰ কাৰ্ড পান কাৰ্ড লিংক কৰা প্ৰচেছটো সম্পূৰ্ণকৈ মই আপোনালোকক কৰি দেখুৱাম। চ' প্ৰথমতে আপোনালোকে কৰিব লাগিব আপোনালোকে ই ফিলিং এইটো আপোনালোকে ক্লিক কৰি কিনে আপুনি ইয়াত এণ্টাৰ মাৰি দিব। লগে লগে আপোনালোকৰ ওচৰত এনেকৈ হোম ইনকাম টেক্স ডিপাৰ্টমেণ্ট পাব। এই ইনকাম টেক্স ডিপাৰ্টমেণ্টত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণে আপোনালোকৰ ওচৰত এটা ৱেব পৰ্টেল ওপেন হ'ব। যাতে আপোনালোকে লিংক আধাৰ কাৰ্ড যদি আপোনালোকে আগতে এপ্লাই কৰিছে তেনেহ'লে আধাৰ ষ্টেটাছ ইয়াতে চাব পাৰিব। যদি আপোনালোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে ইয়াতে লিংক আধাৰত ক্লিক কৰিব লাগিব। লিংক আধাৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আপোনালোকৰ ওচৰত এইটো খোল খাব। এতিয়া আপোনালোকে ইয়াতে পান কাৰ্ড আধাৰ নাম্বাৰটো দিব লাগিব। পান নাম্বাৰটো দিব লাগিব। তাৰপিছত এনেদৰে আপোনালোকে পান নাম্বাৰ আৰু আধাৰ নাম্বাৰ ইয়াতে দিয়াৰ পাছত আপোনালোকে ইয়াতে ভেলিডেট অপশ্যনটোত ক্লিক কৰি দিব লাগিব। ভেলিডেট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দেখাইছে চাওক, your PAN is exempted from Aadhaar PAN linkage. You still want to link your PAN? No penalty will be charged for Aadhaar PAN linkage. Please click on continue to proceed with submission of Aadhaar PAN linkage. ইয়াতে কন্টিনিউ কৰি দিম। কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকে চাওক, ইয়াতে নাম মোবাইল নাম্বাৰ ইয়াতে ফিল আপ কৰিব লাগিব। তাৰপিছত চাওক ইয়াতে নেম এজ পাৰ আধাৰ আৰু মোবাইল নাম্বাৰটো ইয়াতে আপোনালোকে দিয়াৰ পাছত এই দুটা অপশ্যনটোত আপোনালোকে ক্লিক কৰি কিনে আপোনালোকে ইয়াতে লিংক আধাৰ অপশ্যনটোত ক্লিক কৰি দিব। লিংক আধাৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল OTP যাব। ইয়াৰ পিছত আপোনালোকে ইয়াতে OTP মোবাইলত 6 OTP যাব। এইটো OTPটো আপোনালোকে ফিল আপ কৰি কিনে আপোনালোকে ভেলিডেট অপশ্যনটোত ক্লিক কৰি দিব। ভেলিডেট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে your Aadhaar PAN linking request has been received and sent for validation. In case required, please check the status after 48 hours by clicking on link Aadhaar status. মানে আপোনালোকৰ পান কাৰ্ডটো এতিয়া মানে পান আধাৰ লিংকিংটো প্ৰচেছত গৈছে। যদি আপোনালোকে ইয়াৰ কমপ্লিট হৈছে নে নাই বা ৰিজেক্ট হৈছে নেকি এইটো চাব বিচাৰে তেনেহ'লে 48 আৱাৰ্ছ পিছত আপোনালোকে ইয়াতে ইয়াৰে এটা অপশ্যন আছে, তাতে আপোনালোকে যাই কিনে চাব পাৰিব। চাব ইয়াতে এই যে চাব আপোনালোকে লিংক আধাৰ ষ্টেটাছ ইয়াতে ক্লিক কৰি কিনে আপোনালোকে চাব পাৰিব।